আসসালামু আলাইকুম গাই সুইচ গেট বটাবাড়ি তাহলে মোৰ লগত আহিছে ফ্ৰেণ্ড দুটা আহিছে ওহিদুৰ ৰহমান আৰু এইফালে বহি আছে শহীদুল ইছলাম। আপোনালোকক ইয়াৰ দৃশ্যকেইটা দেখাই আছোঁ। এয়া আপোনালোক চাই আছে ইফালে গছজোপা পিছফালেদি সূৰ্যৰ যিটো কিৰণ সেইটো বহুত ভাল লগা এটা দৃশ্য। ইফালে চাই আছে আপোনালোকে এই গছটোত বহুত স্মৃতি ৰৈ আছে। ইফালে বহুত ল'ৰা ছোৱালী আহি আনন্দ উপভোগ কৰে, লিলিমাই খেলি থাকে। ইফালে আপোনালোকে চাই আছে গছজোপা আৰু ইফালে এয়া ঘৰ, যিটো বহুত পুৰণা এটা ঘৰ। পানী বহুত পানী উৎসৱ আছিল। ইফালে চুইচ গেটখন খুলি দিয়াৰ লগে লগে ধাৰাসাৰ পানীবিলাক আহি গৈ আছে। আপোনালোকে দৃশ্যবিলাক চাই আছে যেন। আৰু এইফালে মাছ মাৰি আছে। এইফালে জুম কৰি আছোঁ। এয়া তাতে মাছ মাৰি আছে আৰু এইফালে আৰু এজন আছে জাল লৈ বহি আছে। আপোনালোকে দৃশ্যবোৰ চাই আছে। ইনজয় কৰিবলৈ বহুত মানুহ আহে। এইফালে এয়া প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাই আছে। মই তাৰ শহীদুল ইছলাম বেচিনাৰী ডাঙৰ এটা মাছ লৈছে, খালৈত ভৰাই আছে। মাছটো চাব আপোনালোকে, এই যে খালৈত গ'লে সুইচ গেটের কি কয় ইংরাজিতে ওয়াটার পার্ক। চুইচ গেট ইংৰাজী শব্দ কাৰণে আজি আহিছোঁ আমি চুইচ গেটত।